মৰ্নিং ফ্ৰেণ্ডছ, মই আজি গোলাঘাট যাব ওলাইছোঁ আৰু মোৰ ভিডিঅ'টো হৈছে মই য'ত ফুৰিব যাওঁ অলপ দেখাবলৈ চেষ্টা কৰোঁ ভিউটো। তাতে মোৰ কোনো কেমেৰামেন নাই আৰু মই নিজে ভিডিঅ' কৰোঁ, সেইটো কাৰণে মই ভিডিঅ'বোৰত মই নিজে ওলাব নোৱাৰোঁ, মই ভিউটোহে অকল দেখাওঁ। আৰু আজি বৰষুণো দিছে, মই আপোনালোকক দেখাম বাৰু গৈ থকা ভিডিঅ'বোৰ। আৰু মানে মোৰ মোবাইলটো বৰ এটা ঠিক নহয়, ভিডিঅ'বোৰ স্পষ্ট নহ'বও পাৰে, গতিকে আপোনালোকে চাই যাতে বেয়া নাপায়। মই গৈ আছোঁ ষ্টেচনলৈ, নামৰ ষ্টেচন। এয়া চাওক ইমান বৰষুণ। এফালে আমাৰ ভাস্কৰ দা আছে আৰু আছে কোনোবা আৰু যাবলৈ আছে, গতিকে এতিয়া গৈ আছোঁ। এয়া এতিয়া নামৰ ষ্টেচন পালোহি। ট্ৰেইনখন আহিব এতিয়া এইটো ছাইডৰ পৰা, আহৰকটীয়া ফালৰ পৰা। নামৰূপ ষ্টেচন। এয়া এতিয়া ট্ৰেইন পালেহি, ৰাজেন্দ্ৰ নগৰখন এতিয়া পাইছেহি, উঠিম আৰু এতিয়া। এয়া এতিয়া ট্ৰেইনত উঠিলোঁ। আমাৰ চিনাকি বাইদেউ এজনী আহিছে। এয়া এতিয়া ফৰকাটিং ষ্টেচন পাইছোঁ। এইফালে চাব দেখাই আছোঁ, বৰষুণ দি আছে। এতিয়া গৈ আছোঁ মই মোৰ লগৰজনীৰ ঘৰত, উইংগাৰত। এয়া চাওক ইমান বৰষুণ দিছে, মানে উইংগাৰৰ দৰ্জাখনো জপাব নোৱাৰি। চেল কৰিবলৈ ৰেডি হৈছোঁ মই, এনেকৈ এতিয়া ৰেডি হৈ আছোঁ ফেচিয়েল কৰিব। নামৰূপত এৰি গোলাঘাটত ফেচিয়েল কৰিবলৈ আহিছোঁ। এয়া পোষ্ট পে'মেণ্ট। এতিয়া ফেচিয়েল কৰি হৈ গ'ল, বহুত শীতল হ'ল মুখখন। এতিয়া মই বজাৰলৈ আহিছোঁ, গোলাঘাট বজাৰত। মানে আহিলোঁ যেতিয়া অকণমান বজাৰ কৰি লওঁ বুলি ভাবিলোঁ। এয়া চাওক ইমান ধুনীয়াকৈ ছাতি দিছে ওপৰত, বৰষুণ নিতিতিবৰ কাৰণে। বৰষুণ অলপ চিপ চিপকৈ দিছিলে। কাপোৰখিনি ইমান ধুনীয়াকৈ সজাইছে। এফালে আগলৈ আৰু আছে বজাৰ বহুত ডাঙৰ। মই কি কি লৈছোঁ দেখাম বাৰু। এফালে আছে, এফালে অকণমান সস্তীয়া লিলামী কাপোৰ নেকি এইফালে। সেয়া কাপোৰৰ দোকানত কাপোৰ কেইযোৰমান ল'লোঁ, বিহু পাইছেহি বুলি লৈছোঁ আৰু কেইযোৰমান। এতিয়া চাওঁ কাপোৰবোৰ আপোনালোকক দেখাম বাৰু কি কি ল'লোঁ। 6যোৰমান কাপোৰ ল'লোঁ পলিপাটৰ। এইকেইযোৰ কাপোৰ লৈছোঁ, কেনেকুৱা লাগিছে ক'ব দেই কমেণ্টত, ভাল লাগিছে নাই। এইকেইযোৰ লৈছোঁ এতিয়া।